ভিতৰলৈ যাবলৈ ইহঁতে কিমান ফূৰ্তি চাওকচোন। হেল্ল' নমস্কাৰ, মোৰ নাম জ্যোতিষ্মিতা বহুত স্বাগতম মোৰ চেনেল বাবলিজ ব্লগলৈ। চ' কি খবৰনো আপোনালোকক? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো খুবেই ভাল। চ' বলকচোন আজি কৃষ্ণগুৰু আশ্ৰমলৈ ফুৰি আহোঁ। তুমি ক'ত যাবা? কি নাম তোমাৰ? চ' হৰ্ষিতাৰ ঘৰত আমি খালোঁ মেলিলোঁ, তাৰপিছত অলপমান ভাবি চিন্তি কেনে এতিয়া আমি যাম কৃষ্ণগুৰু আশ্ৰমলৈ। চ' বলকচোন কি কিনো কৰোঁ দেখাওঁকে। মন আছে এতিয়া আহি যাওক, আমাৰ লগত যাব পাৰিব। চ' বলক, এয়া আমিবোৰে এতিয়া যামগে, গটেমখানে যাম এতিয়া। গাড়ী বুক কৰিছোঁ, বলকচোন তাতে যাওঁগে। এয়া আমি কৃষ্ণগুৰু আশ্ৰম আহি পালোহি আৰু এতিয়া আমি সোমাম ভিতৰত। এইখন মেইন গেট হয়। এইখন বাহঁত আগতে গুচি গ'ল। ইয়াতে ধুনীয়া কৰি এইবিলাক আছে। চ' বলক, ইয়াতে চেণ্ডেল থোৱা জেগা আছে, গাড়ীত খুলি আহিব নালাগে, সেইটো এটা ভাল। ইয়াতে চেণ্ডেল খুলি কেনে এতিয়া আমি যাওঁ তাত ভিতৰলৈ। বলক, আহি কেনে আমি নাম চাম লিখিলোঁ, সেই মানে চেণ্ডেল টেণ্ডেল থ'লোঁ, নাম চাম লিখিলোঁ। তাতে ভৰিও ধুব পাৰি। এতিয়া আমি ভৰিটো ধুই কেনে ওপৰলৈ উঠোঁ। চ' আহক আমি ভিতৰলৈ সোমাই যাওঁহি। কি ধুনীয়া এটা ইয়াৰ পৰা আমাৰ লাইটিং এটা ধুনীয়া কৰি দেখা পাই আছোঁ। ৱাও, কি ধুনীয়া হয় গাইজ। এইয়া চাওক, ইমান ডাঙৰ পুখুৰীও আছে ইয়াত। এফালে কুলিৰ মাত আৰু এফালে নাম কীৰ্তন চলি আছে। কিমান ভাল লাগে ন মনটো। এয়া এইটো মেইন মন্দিৰ, আপোনালোকক দেখাম ৰ'ব। এইটোৰ ভিতৰত আমি যাম অলপমান দেৰিকৈ, এতিয়া নাযাওঁ, অলপমান দেৰি কৰি যাম ৰ'ব, দেখাম আপোনালোকক। মই কৈছোঁ নহয়, এটা এটা জেগাত লাইট আছে। দিনত আহিলে সূৰ্যৰ পোহৰ পাব, ফটো ভাল হ'ব, আৰু ৰাতি আহিলে লাইটৰ পোহৰ পাব। ফটো ইমান এটা ভাল নহয়, কিন্তু মজাত পাব। এতিয়া আপোনালোকৰ চইচ কিনো কৰে। এতিয়া আমি গুৰুদেৱক য'ত খৰি দিছিল তাইলৈকে যাই আছোঁ। এয়া পদুম পুখুৰীৰ ওচৰতে গুৰুদেৱক খৰি দিছিল। লাইট 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 লাইটে লাইট। ইয়াতে যি অলপমান ফটো ভাল হয়, ইয়াতে কেইখনমান ফটো উঠি লওঁ। এইটো যে নাম কীৰ্তন হৈ থকা বুলি কৈছিলোঁ, এয়া চাওক। আজি মায়ে এইবাবে এক্সাইটেড, কিয় কি মায়েও কৃষ্ণগুৰু ধৰ্মৰে আছিল। চ' আজি মায়ে বহুতে এক্সাইটেড হয়, মানে বহুত ভাল লাগিছে আৰু মোৰো খুবেই ভাল লাগিছে ইয়াতে আহি কেনে। মা ইয়াতে আহি কেনেকুৱা লাগিছে? আশাই নাই মোৰ, ইমান ভাল লাগিছে। বোলো, আৰু ইয়াতে এনেকৈ ৰুমো আছে। চ' কিয় ৰুম আছে নাজানো, চাগে মানুহ থাকিবৰ কাৰণে। বলকচোন আৰু কি কিনো আছে চাওঁগে। ইপিনে গাই আছে। এয়া ইয়াতে আমি অলপমান বহিছোঁ, গোটেই ফেমিলি গ্ৰুপটো। আৰু ইয়াতে মই ধুনীয়া কৰি এনেকুৱাকৈ দেখা পাইছোঁ, কি ধুনীয়া ইয়াতে লাইটিং কৰি থৈ দিছে। আৰু এয়া গছ একডাল হয়, আচল গছ, কি ধুনীয়া কৰি থৈ দিছে। এটা এটা বস্তুত মানে লাইট আছে ইয়াতে, বহুত ধুনীয়া ধুনীয়া লাইট। গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু। চ' গাইজ, আপোনালোকে এই গানটো শুনক, খুবেই ভাল লাগে এই গানটো। লগে লগে যে আমি ডাঙৰ পুখুৰীটো দেখা পাইছিলোঁ, এইটোৱে। পুখুৰীৰ পাৰে পাৰে আহি কেনে এতিয়া আমি যামগৈ। আৰু মোৰ মুখত এটা বস্তুৱে কম কৰি পৰিছে, সেইটো হৈছে লাইট। চ' লাইটটো অলপমান কম কৰি পৰিছে, আন্ধাৰ আন্ধাৰ দেখা পাইছে চাগে। মিলাই ল'ব আৰু মোবাইলৰ ব্ৰাইটনেছ বঢ়াই কেনে। চ' এনেকৈ এতিয়া আমি যাওঁগৈ। আমি বাহিৰত ওলালোঁ আৰু খুবেই ভাল লাগিল ইয়াতে আহি কেনে। মনটো নভৰে, যাবলৈতো মন নাই, কিন্তু যাবতো লাগিবই।
সো ভিডিওটো এইখিনিতে এণ্ড কৰোঁ যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈ বাই বাই পুনৰ এটি ভিডিঅ'লৈ মই আহি থাকিম বাই বাই লাভ ইউ অল